নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকৰ যদি এতিয়ালৈ অমৃত বৃক্ষ আন্দোলনত ফটো আপলোড কৰিব পৰা নাই তেতিয়াহ'লে অইন এটা লিংকত গৈ আপোনালোকে ফটো আপলোড কৰিবলৈ চেষ্টা কৰি চাব পাৰে। মই আপোনাক দেখুৱাইছোঁ মই কেনেদৰে ফটো আপলোড কৰিছোঁ। যি গতিকে আমাৰ ফটো আপলোডৰ সময়সীমা 20 তাৰিখলৈকে বঢ়াই দিয়া হৈছে, আপোনালোকে গম পাইছে। গতিকে আপোনালোকে মই দেখুৱাৰ দৰে লিংকত গৈ আপলোড কৰিব পাৰে। এয়া মই ন'টিচখন দেখাইছোঁ 20 তাৰিখলৈকে সময়সীমা বঢ়াই দিছে। তাৰ বাবে আপোনালোকে গুগলত যাব। গুগলত যোৱাৰ পিছত মই দিয়াৰ দৰে আপোনালোকে এড্ৰেছটো মাৰিব 103.158.205.130 এনেদৰে মাৰাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ হোম পেজটো দেখা পাব। এয়া চাৰ্চ হৈ আছে। তাৰপিছত এনেদৰে অমৃত বৃক্ষ আন্দোলনৰ হোম পেজটো আহি যাব। হোম পেজটো অহাৰ দৰে আপোনালোকে ওপৰত থকা ৰাইট ছাইডত দেখিছে 3 ডট আছে। 3 ডটত যোৱাৰ পিছত তাত লগ ইন কৰি ল'ব। মই মোৰ নিজৰ ফোন নম্বৰ দি লগ ইন কৰি লৈছোঁ, আপোনালোকে দেখি আছে। তাৰপিছত এইখিনি জানিবই, OTP চেণ্ড কৰিব। OTPটো ইয়াত ছাবমিট কৰাৰ পিছত আপোনালোকৰ হোম পেজ দেখা পাব। ধন্যবাদ। লগতে মোৰ এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।